নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ডক্টৰ A.P.J. আব্দুল কালামৰ জীৱনীৰ বিষয়ে। জন্ম আৰু বংশৰ পৰিচয়। মিছাইল মানৱ হিচাপে খ্যাত ডক্টৰ আব্দুল কালামৰ 1931 চনৰ 15 অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম নামৰ এখন সৰু দ্বীপ নগৰীত জন্ম হয়। এটা অল্প শিক্ষিত পৰিয়ালত জন্মগ্ৰহণ কৰা কৰ্মযোগী ডক্টৰ কালামৰ সম্পূৰ্ণ নাম আবুল পাকিৰ বংশৰ পৰিচয়। জৈনুল আবেদিন আব্দুল কালাম। তেওঁৰ নামৰ ইংৰাজী বানান এনেধৰণৰ: আবুল পাকিৰ জৈনুল আবেদিন আব্দুল কালাম। তেওঁলোকৰ নাম ৰখাৰ পৰম্পৰা অনুসৰি নিজৰ নামৰ আগত ক্ৰমান্বয়ে দেউতাকৰ নাম, ককাদেউতাকৰ নাম আৰু আজু ককাকৰ নাম সন্নিৱিষ্ট কৰা হৈছে। ডক্টৰ কালামৰ দেউতাক জৈনুল আবেদিনৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। তেওঁলোক বহু ধন সম্পত্তি থকা মানুহ নাছিল। তেওঁৰ মাতৃ আছিয়াম্মা এগৰাকী আদৰ্শ গৃহিণী আছিল। আছিয়াম্মা এটা মানি বংশৰ জীয়ৰী আছিল। তেওঁৰ বংশৰে এজনক ব্ৰিটিছসকলে বাহাদুৰ উপাধি প্ৰদান কৰিছিল। ডক্টৰ কালামৰ পিতৃৰ কেইবাখনো নাও আছিল। সেই নাওকেইখনৰ ওপৰতে তেওঁলোকৰ পৰিয়ালটো জীৱিকা নিৰ্বাহ হৈছিল। তেওঁ সেইবোৰ ভাড়াত দিছিল। দেউতাকে সাগৰৰ উপকূলত নাও বনোৱা কামো কৰিছিল। এবাৰ ধুমুহাত তেওঁলোকৰ কেইবাখনো নাও নষ্ট হয়। ডক্টৰ A.P.J. আব্দুল কালামক ভাৰতীয় জনসাধাৰণৰ হৃদয়ত মিছাইল মেন আৰু ভাৰতৰ পিপলছ প্ৰেছিডেণ্ট হিচাপে জনা যায় আৰু এজন মহান বিজ্ঞানী আছিল যিয়ে বহুতো নতুন আৱিষ্কাৰ কৰিছিল। ডক্টৰ A.P.J. আব্দুল কালাম সঁচাকৈয়ে দেশৰ যুৱকসকলৰ বাবে প্ৰথম কিংবদন্তি আছিল। তেওঁ তেওঁৰ সমগ্ৰ জীৱন, কেৰিয়াৰ, কাম আৰু লিখনিৰ জৰিয়তে দেশৰ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। তেওঁ এতিয়াও জনসাধাৰণৰ ৰাষ্ট্ৰপতি আৰু মিছাইল মেন হিচাপে ভাৰতীয় জনসাধাৰণৰ হৃদয়ত বাস কৰে। তেওঁ এজন বিজ্ঞানী আৰু এজন এৰোস্পেচ অভিযন্তা আছিল যি ভাৰতৰ মিছাইল কাৰ্যসূচীৰ সৈতে জড়িত আছিল। পিছত 2002 চনৰ পৰা 2007 চনলৈ দেশৰ 11তম ৰাষ্ট্ৰপতি হিচাপে দেশৰ সেৱা আগবঢ়াইছিল। A.P.J. আব্দুল কালামে এটা অতি সৰল জীৱন যাপন কৰিছিল আৰু ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁ ৰাষ্ট্ৰপতি ভৱনত এটা গৱেষণা কেন্দ্ৰ স্থাপন কৰিছিল আৰু তেওঁৰ কাম অব্যাহত ৰাখিছিল। তেওঁ সৰু ল'ৰা-ছোৱালীক ভাল পায় আৰু তেওঁলোকৰ বাবে বহুতো বিনামূলীয়া প্ৰাথমিক বিদ্যালয় স্থাপন কৰে। তেওঁ দেশৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদ আৰু ইন্দোৰ ইত্যাদি, ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ বিদ্যা প্ৰতিষ্ঠান, তিৰুৱনন্তপুৰম JSS বিশ্ববিদ্যালয়, মহীপুৰ, আন্না বিশ্ববিদ্যালয়ৰ এৰস্পেচ ইঞ্জিনিয়াৰিঙৰ উপাচাৰ্য হিচাপে কাম কৰিছিল। তেওঁ সোনকালেই ভাৰতৰ প্ৰথম থলুৱা উপগ্ৰহ উৎক্ষেপণ বাহনৰ প্ৰকল্প সঞ্চালক হিচাপে ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ স্থানান্তৰিত হৈছিল। তেওঁ ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰামৰ মুখ্য কাৰ্যবাহী হিচাপে কাৰ্যনিৰ্বাহ কৰে, যি মিছাইলৰ একেলগে বিকাশৰ সৈতে জড়িত। তেওঁ 1992 চনৰ পৰা 19 চনলৈ প্ৰধানমন্ত্ৰীৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সচিবো হৈছিল। পাৰমাণৱিক পৰীক্ষাৰ মুখ্য প্ৰকল্প সমন্বয়ক হিচাপে তেওঁৰ সফল অৱদানৰ পিছত পোখৰণ দ্বিতীয়ক ভাৰতৰ মিছাইল মেন বুলি কোৱা হয়। লগতে A.P.J. আব্দুল কালামক প্ৰবন্ধ উপসংহাৰ পঢ়ক। তেওঁ প্ৰথম বিজ্ঞানী আছিল যিয়ে 2002 চনৰ পৰা 2007 চনলৈ কোনো ৰাজনৈতিক পৃষ্ঠভূমি অবিহনে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাম কৰিছিল। তেওঁ ইণ্ডিয়া 2020, ইগনাইটেড মাইণ্ডছ মিছন ইণ্ডিয়া, দ্বীপ লুমিছন, স্পাৰ্কছ, অনুপ্ৰেৰণামূলক চিন্তা আদিৰ দৰে বহুতো অনুপ্ৰেৰণামূলক কিতাপ লিখিছিল। তেওঁ দেশৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ যুৱকসকলৰ নামত এটা অভিযান আৰম্ভ কৰিছিল। 1931 চনৰ 15 অক্টোবৰত জৈনুল আবেদিন আৰু আছিয়াম্মা তেওঁৰ জন্ম হৈছিল। তেওঁৰ পৰিয়ালৰ আৰ্থিক অৱস্থা অলপ বেয়া আছিল, সেয়েহে তেওঁ কম বয়সতে তেওঁৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ তেওঁৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু কেতিয়াও তেওঁৰ শিক্ষা ত্যাগ কৰা নাছিল।
তেওঁ 1954 চনত মাদ্ৰাজ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ছেইণ্ট জোচেফ কলেজ, তিৰুচিৰাপল্লী আৰু এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁ এজন আগশাৰী বিজ্ঞানী হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়নৰ সংস্থাৰ DRDO এৰোনটিকেল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনত যোগদান কৰে।